আজি দেশৰ ৭৯সংখ্যক স্বাধীনতা দিৱস। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ কৃষ্ণনগৰ যুৱ শক্তিৰ উদ্যোগত গান্ধী আশ্ৰমত পালন কৰা হয় স্বাধীনতা দিৱস। ৭৯সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলন কৰে ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ সভাপতি তথা যোৰহাট ক্ৰীড়া সন্থাৰ সভাপতি শ্ৰীযুত শান্তনু পূজাৰীয়ে। যোৰহাট জিলাৰ বিজেপিৰ শ্ৰদ্ধাৰ সভাপতি শান্তনু মাধৱ পূজাৰীদেৱ প্ৰমুখ্যে উপস্থিত আমাৰ ওচৰ চুবুৰীয়াসমূহ সন্মানীয় আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত থকা বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইমানতে সমাপ্ত হ'ল। এতিয়া আমাৰ পতাকা উত্তোলনৰ কাৰ্যসূচী আছে। আমাৰ সন্মানীয় পতাকা উত্তোলক মহোদয় আহি আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত আছে। আমি তেখেতসকলক সকলোকে আমাৰ পতাকা উত্তোলনৰ স্থলীলৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। সমূহ গাঁওবাসী ৰাইজৰ লগতে আমাৰ বিশিষ্ট অতিথিসকলক আমি আমাৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ আৰু আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আমি আৰম্ভ কৰিব বিচাৰিছোঁ। তাৰ আগতে আমাৰ ধন্যবাদ। আমি গ্ৰীণটো কাটিটো দি দিওঁ।